আজি উৰুকা বুলি আপোনালোকৰ ঘৰত কি প্লেনিং? আমাৰ ঘৰত প্লেনিং এইটোৱে, মায়ে মোক ৰাতিপুৱা উঠে লগাই দিছে নাৰিকল ৰুকিব আৰু পিঠাগুড়ি খুন্দিব দিছে। পিঠা লাড়ু বনাইছে, মানে কম হৈছে বোলে, আকৌ বনাব। বাকী যি কি নহওক, মই ভিডিঅ'টো এইটো কাৰণে বনালোঁ যে আপোনালোকক এটা লাড়ু বনোৱা আইডিয়া দিওঁ। নাৰিকল লাড়ু ঘৰত বিহুৰ সময়ত যেতিয়া ঘৰত আলহী আহে আমাৰ মন যায় ন যে চিকচিকীয়া বগা বগা লাড়ু দিওঁ। তো মায়ে মোক এটা আইডিয়া দিছে আৰু মই ভাবিলোঁ সেই আইডিয়াটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এইটো নাৰিকল, এই নাৰিকলটো ৰুকিব দিছে। ওপৰৰ ভাগ এয়া ওপৰৰ ভাগ মই এইটোৰ পৰা ৰুকি লৈছোঁ। এই ওপৰৰ ভাগটোৰ পৰা লাড়ু বনালে লাড়ুকেইটা খুব ধুনীয়া বগা হয়। আৰু তলৰ যিখিনি ভাগটো এইখিনি যে আছে, এইখিনি লাষ্টত ৰুকি দিয়ক আৰু পিঠাৰ ভিতৰত কলা থাকিলেও মানুহে দেখা নাপায়। সেইটো আপুনি তিলৰ লগতো মিক্স কৰি দিব পাৰে, গুড়ৰ লগতো মিক্স কৰি দিব পাৰে। মানুহৰ কি, খাই দিব, পিঠাখন থৈ নাচাব, কিন্তু লাড়ুটো চাব ন চিকচিকীয়া হোৱাটো। তো এইটো এটা সহজ উপায়, ওপৰৰ ভাগটো ৰুকিহে লাড়ুখিনি বনাব, গোটেইটো নহয়। আৰু যিসকলে জানে তেখেতসকলৰ বাবে নহয়, নজনাসকলৰ বাবে, মানে মোৰ নিচিনা গাধাবোৰৰ বাবে। বাই।